হেল্ল' এভৰিৱান, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? নিশ্চয় সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুন বছৰৰ সকলোকে শুভেচ্ছা থাকিল দেই। নতুন বছৰটো যাতে সকলোৰে ভালে কুশলে পাৰ হয়। এইফালে আমি পুৰণা বছৰটোক বিদায় দি নতুন বছৰটোক আদৰি ল'বলৈ সাজু। হয়, ক'ত যোৱা হ'ব ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকক জনোৱা হ'ব। হয়, আগদিনাখনেই আমি কিছুমান বস্তু যোগাৰ কৰি থৈ দিলোঁ, যেনে মাছটো ফ্ৰাই কৰি থৈ দিলোঁ। আৰু পাছদিনাখন এয়া ৰাতিপুৱা দেই। ৰাতিপুৱা বস্তুখিনি আমি গাড়ীত ভৰালোঁ আৰু দেখিছেনে, আমি 5টা বজাতে যোৱা মানুহ, এতিয়া প্ৰায় 8টা মানে বাজিলে, কিন্তু কুঁৱলীয়ে ভগা নাই। তো এইফালে ঘৰৰ পৰা ওলাই দিলোঁ বনভোজস্থলীলৈ বুলি। ক'ত গৈ আছোঁ আপোনালোকক ভিডিঅ'টোৰ দ্বাৰাই জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে আমি গৈ আছোঁ শিৱসাগৰৰ desangmukh বুলি। আৰু আহি আমি পালোহি এইফালে এতিয়া যোৰহাট চাৰিঙীয়া। এইফালে আমি ঘৰৰ পৰা আহোঁতেই চাহ খাই অহা যিহেতু তেতিয়া জাজি পাৰ হৈ আহিছোঁ আৰু বেছি দূৰ নাই। আমি চাহকাপ ধুনীয়াকৈ খাই পিনি আকৌ ওলাই দিলোঁ, যিহেতু অলপমান দূৰ সোমাবলগীয়া আছে। desangmukhলৈ যোৱা জেলগাঁৱৰ ৰাস্তাটোদি আমি এতিয়া সোমাই দিলোঁ। আপোনালোকে ভিউটো এনজয় কৰক, কেনেকুৱা ধুনীয়া ভিউ গাইজ। আৰু এইফালে আমি আহি পাই গ'লোঁ desangmukhত। আৰু মানুহ দেখিছেনে, ইমানেই বেছি মানুহ। এতিয়া প্ৰায় 10টামান বাজিছে। আমাৰ যিহেতু 2 ঘণ্টামান লাগিছে। বাৰু আগলৈ আপোনালোকক ভিডিঅ'টো দেখাই থাকিম, আপোনালোকে চাই থাকিব দেই।